ভাগৰ লাগিলে, বহুত ভাগৰ লাগিলে। আমি এখন খটখটি উঠি উঠি য'ত নেকি জীয়া নদীখন সৃষ্টি হৈছে, য'ত নেকি জীয়া নদীখন উৎপত্তি হৈছে, সেইডোখৰ ঠাইলৈ আহিলো। আপোনালোকক দেখালো, কেনে লাগিল জনাব দেই। আৰু এয়া হৈছে প্ৰৱেশ পথ, মানে গেটখন। আৰু ইয়াতে আমি টিকেট কৰি ল'লোঁ, ভিতৰলৈ সোমাই গৈ আছোঁ। আজি আপোনালোকক ভিডিঅ'ৰ দ্বাৰাই দেখুৱাম ইয়াৰ ভিতৰতনো কি কি আছে। মই প্ৰথমবাৰ আহিছোঁ, গতিকে ভালকৈ নাজানো। আমাৰ সৰু ল'ৰাটোৱে আমাক দেখুৱাই লৈ গৈ আছে ক'ত কেনেকৈ সুবিধা আছে, ক'ত কেনেকৈ ভাত খোৱাৰ উপযোগী ঠাই আছে। আৰু তেনেকৈ আমি গৈ আছোঁ। ৰাতিপুৱাৰ পৰা ঘূৰি ফুৰি বৰ ভাগৰে জুগৰে ভোকো লাগিলে, গতিকে ভাত খোৱাৰ উপযোগী ঠাইনো ক'ত আছে তাকে তালৈ বুলি গৈ আছোঁ। আৰু আমাৰ সৰুটোৱে দেখুৱাই লৈ গৈ আছে, কাৰণ তাহাঁতে বহুত আহি থাকে আৰু আমি প্ৰথমবাৰ আহিছোঁ, গতিকে ইমান ভালকৈ নাজানো। তাৰ পাছে পাছে আমি গৈ আছোঁ ভাত খোৱাৰ উপযোগী ঠাইটোলৈ। প্ৰথমতে ভাতকেইটা খাই ল'ম, তাৰপাছতে ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম ভিডিঅ' আকাৰে। আপোনালোকে চাই যাব ভিডিঅ'টো। এয়া দেখিছেনে, আহি পালোহি এটা বৰ ধুনীয়া জিৰণি ঠাই, দেখিছেনে এইটো। ইয়াতে আমি প্ৰথমতে ভাতকেইটা খাই ল'ম। আৰু এই যে দেখিছে এইটো, এয়া হৈছে জীয়া নদীৰ সৃষ্টি হোৱা ঠাইডোখৰ। ভাতকেইটা ধুনীয়াকৈ খাই ল'লোঁ। খাই লোৱাৰ পাছত এতিয়া যাম ক'ত কি আছে নিজেও চাম আৰু আপোনালোককো ভিডিঅ' আকাৰে দেখুৱাই যাম। ইয়াৰ পৰা সৃষ্টি হৈছে আকৌ জীয়া নদীখন, সেইকাৰণে নামটো জীয়া হ'ল আকৌ। বৈ চলো চলো। সেই যে হেৰি পকাৰে ভেটা মাৰি থৈ দিছে যে, ভেটি থৈ দিছে যে, সেইটো এটা সেই তাৰ পৰাই সৃষ্টি হৈছে ভুৰভুৰণি। আৰু এতিয়া গৈ আছোঁ চুইমিং পুললৈ। ইয়ালৈ আহিলেও যেতিয়া ইয়াৰ চাৰিসীমাটো আপোনালোকক দেখুৱাই দিওঁ। জীয়া নদীৰ চাৰিওফালে দেখিছেনে চুইমিং পুলৰ লগত একদম ধুনীয়া এটা পাৰ্ক বনাই থৈছে। আৰু এই নদীখনৰ প্ৰায় ভুৰভুৰণি পানীৰ পৰাই ফিল্টাৰ কৰি তেওঁলোকে চুইমিং পুলত ব্যৱহাৰ কৰিবৰ কাৰণে সুবিধা কৰি দিছে। আৰু বৰ ধুনীয়া পৰিষ্কাৰ পানী, চাৰিসীমাটো আপোনালোকক দেখুৱাই দিছোঁ। এইয়া হৈছে আমাৰ ৰয়িঙৰ জীয়া। আৰু এই জীয়াৰ পৰাই সৃষ্টি হোৱাৰ কাৰণে নদীখনৰ নাম দিয়া হৈছে জীয়া নদী। আৰু এই জীয়াখনে শদিয়া চাপাখোৱা হৈ কুন্দিলত পৰিছে, আৰু কুন্দিলৰ পানীখিনি গৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ। আৰু এয়া হৈছে তেওঁলোকৰ আছিল চাগে কোনোবা পূৰ্বত, মই ভালকৈ নাজানো। আৰু বৰ ধুনীয়া চুইমিং পুল। এই যে দেখিছেনে ডাঙৰ ডাঙৰ ডেমকেইটা, এইয়া পানীখিনি ফিল্টাৰ কৰি বৰ ধুনীয়াকৈ চুইমিং পুলত ব্যৱহাৰ কৰা উপযোগী কৰি পেলাইছে। দিনটো ঘূৰি ফুৰি আবেলি হ'ল, এতিয়া ঘৰলৈ বুলি ৰাওনা। আৰু ওলাই অহাৰ পাছত দেখিলোঁ এখন সুন্দৰ ঝুলনা, গতিকে গোটেইখিনিয়ে ভাবিলোঁ ল'ৰালি কাললৈ উভতি যাওঁ। ল'ৰাবোৰে যিহেতু ঝুলনা ঝুলিবলৈ বিচাৰিছে, আমিও এৰি নিদিলোঁ, অকণমান ফূৰ্তি কৰিলোঁ, জীৱনটো এবাৰহে পাম।
বহুত ফূৰ্তি কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই, পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।